এইবিলাক হৈছে আমাৰ ৰাইডাৰ এইবিলাক ইয়াতে গোটেই খাদ্যবোৰ আছে সব বজাৰবোৰ এইটো কয় বালুচা দাদা কি বনাব আজি আমাক কি খুৱাব গাহৰি আৰু ব্ৰইলাৰ এই মজা আধাখিনি মই কাটিলো আধাৰ পৰা সি ষ্টাৰ্ট কৰিছে আচ্ছা নামটো এইটো এনেকে লগাই 99 প্লাস ওজনৰ মানুহ এজন বহি আছে মোৰ ভোক লাগছে ৰে গাহৰি খাইছো ব্ৰইলাৰ খাইছো সব খাইছো কিবা লাগিব নালাগে কেনেকুৱা হৈছে খানা বঢ়িয়া ইপিনে চাৰিওপিনে চব পাহাৰ চাৰিওপিনে পাহাৰ চাৰিওপিনে পাহাৰ ৰাতিপুৱা ঘূৰাৰ মজাটোৱে বেলেগ আৰু তাতে বাইক ৰাইডিং সদায় আৰ্লি মৰ্ণিঙত কৰিব লাগে চ' হেল্ল' এভৰিৱান হেল্ল' বয়জ এণ্ড গাৰ্লছ দিছ ইজ শান্তনু এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন আৰু গুড মৰ্ণিং একদম এনাৰ্জেটিক গুড মৰ্ণিং সকলোকে আৰু আজি আমাৰ এটা ধুনীয়া ৰাইড আছে আমাৰ চুৰিয়া মটৰচাইকেল ৰাইডাৰ্ছ ক্লাব আছামৰ তৰফৰ পৰা এটা আমি ৰাইড অৰ্গেনাইজ কৰিছিলোঁ আজি হৈছে 10 ছেপ্টেম্বৰ 2023 আৰু আজি আমাৰ ৰাইডটো হ'বলৈ গৈ আছে গোৱালপাৰাৰ ধূপধাৰা টু চানডুবি য়েছ গাইজ চানডুবি আৰ ইউ এক্সাইটেড চানডুবি চাবলৈ চানডুবি হয়তো সকলোৱে দেখিছে বহুতে দেখিছে কিন্তু তথাপিও আজি অলপ বেলেগ ধামাকা কৰিম আমি তাতে আৰু আমাৰ এই ৰাইডিং গ্ৰুপত আমাৰ লগত জইন কৰিছে টোটেল 25 জন আৰু গাইছ এনেকৈ আহি সকলোৱে ইয়াতে বাইকবোৰ লাইন আপ কৰিলে ইয়াতে সকলোৱে কিছুমানে পতাকা লগাইছে ইপিনে পাপু আহিছে আৰু ইপিনে আমাৰ বজাৰবোৰ ইয়াতে ধুনীয়াকৈ এইখন গাড়ীৰ অৰুণৰ গাড়ী তাৰ গাড়ী ইয়াতে ধুনীয়াকৈ ইয়াতে বজাই দিয়া হৈছে ইয়াতে গোটেই খাদ্যবোৰ আছে সব বজাৰবোৰ চ' এতিয়া আৰু কিছুমান মানুহ বাকী আছে দুজনমান তো সিহঁতে অহাৰ পিছত আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিম আৰু ৰাইডটো আজি আৰু এইখন গাড়ী গৈ আছে গাইছ এইখন গাড়ী আমাৰ লগত যাব আৰু ইপিনে এতিয়া ফ্লেগ অফ হ'ব অৰুণে কৰিব ফ্লেগ অফ আৰু ইপিনে সকলোকে চিনাকি কৰাই দিম লাহে লাহে কাৰণ বহুত মানুহ আছে গাইছ সকলোকে চিনাকি কৰাই দিয়ে এতিয়া অলপ টাইম বেছি লাগিব সেইটো কাৰণে এতিয়া কাকো চিনাকি কৰাই নিদিওঁ দেখা পাব মটৰ ব্লগত আৰু ইপিনে এইখন কাৰ যাব চ' দে কৈ দি গুড মৰ্ণিং চুৰিয়া ৰাইডাৰ্ছ মৰ্ণিং আমাৰ আজি ৰাইডটো চানডুবিলৈ হ'ব বাৰ্ডে ৰেষ্টুৰেণ্টৰ পৰা চানডুবিলৈ আৰু আটাই যেন ডিচিপ্লিনবিলাক মেইনটেইন কৰে সেইটোৱে আশা কৰিছোঁ আৰু লিড ল'ব শান্তনু ফাৰ্ষ্টতে সৰবিলাস থাকিব শান্তনু থাকিব বাকী এইখিনি লাইন আপটো মেইনটেইন কৰি গ'লে হ'ল বাছ হৈছে তো কৰাই দিওঁ অলপ খুৱাওঁ গাইছ ইপিনে চাওক পুৰা একদম আমাৰ ৰাইডাৰবোৰ পুৰা একদম হাই কৰি দিছে ইপিনে এইবিলাক দেখিছে এইবিলাক হৈছে আমাৰ ৰাইডাৰ এইবিলাক বঢ়িয়া আহি আছে ৰ পেট্ৰল ভৰাব দি পাই গ'লো এয়া হনুমান মন্দিৰ জয় হনুমান যাত্ৰাটো যাতে আমাৰ ভাল হয় বতৰটো আজি খুব ধুনীয়া কৰিছে ৰ'দটো ওলোৱাই নাই ইমান ধুনীয়া বতৰ ৰাইড কৰি মজা লাগি আছে বৰষুণটোও দিয়া নাই ভাবিছিলোঁ বৰষুণটো দিলে বৰবাদ হৈ যাব ৰেইনকোট পিন্ধিব লাগিব কিন্তু ৰেইনকোট পিন্ধিব লগা অৱস্থা কৰা নাই ভগৱানে এতিয়ালৈকে বৰুণ দেৱতা থেংক ইউ অ'কে গাইছ আমি এতিয়া পালোঁ বামুণী গাঁও আৰু এই বামুণী গাঁৱত ইয়াতে বজাৰ আছে আৰু চব মানুহে আমাক ঘূৰি চাইছে নাচাব কিয় গাইছ চাওকচোন যিটো মানে চিষ্টেমত গৈ আছোঁ আমি চাব লগা বাধ্য আহি আমি ৰেল গেট এটা পাই গ'লোঁ মিৰ্জাত তো ইয়াতে আমি ৰখিব লগা হৈছে আমাৰ এইবোৰ গোটেই ৰাইডাৰ আৰু কেইজনমান পিছত থাকি গৈছে তাৰমানে তো সিহঁতক ৰখি আছোঁ ৰেল গেটটো পৰিছে ঠিক ঠাক আৰু এই মোৰ বাইকৰ অৱস্থা এবাৰ চাই লওঁ আৰু টায়াৰ পাম্প আছে না নাই আছে দে পাম্প ঠিকে আছে না অ'কে ঠিকে আছে না চবৰে অ'কে বঢ়িয়া এইপিনে আছে পুৰণা কি খবৰ দে বঢ়িয়া আৰু এইপিনে আহিছে আমাৰ পাপু ব্লগাৰ তোৰ পাম্প নাছিল না পাম্প দিছে না নাই এই তোৰ পাম্প নাই খোলা
এই পাম দিব ৰহি তাৰ বাইকটা হাৱা দিত তাক তো গাইছ ইয়াৰ বাইকখনৰ মানে একদম পাম নোহোৱা হৈ আছে পিছৰ চকাত তো ইয়াতে পাম দিব অলপ তো গাইছ আহি আমি মণিয়াৰী তিনিআলি পালোঁ আৰু ইয়াতে আমি বাইকবোৰ সকলোৱে ৰখাইছোঁ আৰু ইয়াতে হোটেল এখন পাইছোঁ সেইপিনেও এখন আছে কিন্তু ইয়াতে আমি এতিয়া ব্ৰেকফাষ্ট কৰিম এইটো কয় বালুচা আমাৰ সকলোৰে পৰিচিত सबका मालिक है আমি সবে খাই আছো পরোটা ই খাই আছো এইবিলাক বালুচা ডায়াবেটিস এগুলা ডায়াবেটিস কমাইছে না দিলাম কি কি নাম এটা বালুচা এই এইটো বলে বালুচা ব্ৰেকফাষ্ট হৈ গ'ল সকলোৰে এতিয়া ইয়াৰ পৰা আমি ৰাওনা কৰিম চান্দুবিলৈ এতিয়া আৰু কত ৰখাৰখি নকৰোঁ ডাইৰেক্ট চান্দুবি ও গৰমো বহুত পৰিছে আৰু আমাৰ এয়া বাইকবোৰ সকলোৰে চালিয়া লাগছে আৰু বেলেগৰ বাইক সোমাই থাকিলেও ইয়াতে কোনো এন্ট্ৰি কৰিব নোৱাৰে কাৰণ সকলোৰে বাইকত এইটো পতাকাটো লগোৱা আছে লেটছ গো আৰু গাইছ আহি এনেকুৱা এটা কিবা এটা চাহপাত বাগান পালোঁ টি গাৰ্ডেন কি টি গাৰ্ডেনৰ নাম নাজানো কিন্তু বহুত ডাঙৰ বহুত আগৰ পৰা পাইছোঁ আৰু আগলৈকে আছে চাগে বহুত ডাঙৰ राइट साइड जाबি हाँ राइट साइड गाइस আমি পাই গ'লো আৰু চান্দুবি আৰু জাষ্ট লেকটো অলপমান দূৰত আছে 1 কিলোমিটাৰমান আছে ইয়াৰ পৰা সো ইয়াতে এতিয়া টিকেট কাটিব লাগিব 300 টকা ল'ল আমাৰ 14খন বাইক আৰু এখন কাৰ অলপমান ডিসকাউন্ট দিলে আৰু আমি বহুত আহিছোঁ বুলি কিনে নহলে সাধাৰণতে এনে ডিসকাউন্ট নিদিয়ে হিয়তে বোলে বুজাব লাগে যি কি নহওক কামটো হৈ গ'ল আমাৰ আৰু স্পীড লিমিট 30 আছে অনলি ओके আৰু ওইটো সাইডত চাগে হাতী আহে জঙ্গল শুন তো গাইস ফাইনালি আহি পালো আমি চান্দুবি ইপিনে গোটেইবোৰ বাইকবোৰ লাইন আপ কৰি থৈছো আৰু ইপিনে এনেকুৱা পৰিৱেশ লেকটো আছে হিটো সাইডত ইপিনে আমাৰ খোৱা লোৱাৰ ব্যৱস্থা কৰা হ'ব ইয়াতে এতিয়া ইপিনে চুকা পুৰা একদম ৰেডি হৈ গৈছে চুকা আৰু ইপিনে ৰান্ধনি দাদা কি বনাব আজি আমাক কি খুৱাব গাহৰি আৰু ব্ৰইলাৰ এ মজা গাহৰি আৰু ব্ৰইলাৰ হলে কেনেকুৱা খাবি না ৰেডি খাবৰ কাৰণে তুই নখা নেকি তুই যাবা খুজি আছা মই ব্ৰইলাৰ খাম নাখা দে বঢ়িয়া তোৰ বিষ্ণু মই খাম দে আৰু ইপিনে আমাৰ চালাদ আৰু ইপিনে চালাদ ইপিনে আছে গাহৰি গাইছ গাহৰি মেন ইয়াতে গাহৰি আছে আমি কেইজন ইয়াতে আছো আৰু বাকিবোৰ গৈছে ইপিনে গোটেই বটিং কৰিব গৈছে সো বটিং কৰিবৰ কাৰণে সিহঁতে মাটি আছে এই ৱাকি টকিত মাটি আছে তো এতিয়া যাওঁ অলপ বটিং কৰিম ভিডিঅ'বিলাক দেখাব আপোনালোকে আৰু ৰিলো বনাম ৰিলবিলাক দেখিব আৰু ইপিনে আছে আমাৰ লগত ডিকেবি চিনি পায় ডিকেবি ভাইটি আৰু সিও আহিছে আমাৰ লগত ধুনীয়াকৈ তাৰো ভিডিঅ' চাব ভাল ভিডিঅ' বনাই আৰু আছে ইপিনে আছে প্ৰ' ৰাইডাৰ বোলে আৰু ইপিনেও আছে আৰু ইপিনে আছে আৰু ইপিনে আছে আমাৰ অফৰোডিঙৰ মাষ্টাৰ বোলে আৰু এইবোৰ দেখিছে এইবোৰ পুৰা একদম নাওবিলাক লাইন হৈ আছে আমাৰ আমাক 14খন নাও লাগবচোন আমাৰ ইয়াতে ধুনীয়াকৈ নাওবোৰ সজাই থোৱা আছে আমি এতিয়া ইয়াতে বটিং কৰিম কিমান দূৰলৈকে লৈ যায় নাজানো কিন্তু চাওক পৰিৱেশ চাওক না আৰু সেইটো চাইডত কেম্পিং কৰিব পাৰে বোলে সেইটো চাইডত কিন্তু সেইটো চাইডত কোনপিনেদি যায় ৰাস্তাটো আমি দেখা নাই কাৰণ ইপিনেদি সেইটো চাইডত যাব লগা হ'লে নাৱতহে যাব লগা হয় ইপিনৰ পৰা কিন্তু ৰাস্তা আছে কিন্তু সেইপিনে বাইক আছে দেখিছোঁ কিন্তু পৰিৱেশ চাওক না গাইছ পৰিৱেশ এইটোৱে হৈছে চান্দুবি লেক এই 1950 চনত যিটো ডাঙৰ ভূমিকম্প হৈছিল সেই ভূমিকম্পতে বোলে এই লেকটোৰ সৃষ্টি হৈছিল তো ভূমিকম্পত ইমান ডাঙৰ লেকৰ সৃষ্টি হৈছে চাওক এইটো হৈছে অসম বিখ্যাত চান্দুবি লেক
আৰু নাওখন চাওক কি ধুনীয়া কালাৰ কৰি থৈ দিছে ফটো উঠিবৰ কাৰণে এইটো এটা মজা বস্তু পাইছোঁ তাকে ভাবি আছিলোঁ ইমান যিটো ৰ'দ দিছে ন এইটো চাওক ৰ'দটো কেনেকুৱা আছে তো জাপিটো যদি এনেকৈ লওঁ গাইছ জাপিটো যদি এনেকৈ লওঁ তেতিয়াহ'লে ৰ'দটো মানে গাত নালাগিব ক'লা নহ'ম আৰু বগা হৈ থাকিম আৰু মানুহটো আৰু লগতে লাইফ জেকেট আছে লাইফ জেকেটবোৰ পিন্ধি ল'ব লাগিব কাৰণ ইয়াতে বহুতে হয়তো সাঁতুৰিব নাজানে ভাইটি তুমি সাঁতুৰিব জানা নাজানা পাপু জানা নাজানা ইপিনে জানা সাঁতুৰিব জানা জানাই দি দিল লাইফ জেকেট আমাক দি মই নাজানো মোৰ লাইফ জেকেট ক'ত মোক লাইফ জেকেট ল'বতো জাপিটো পিন্ধি কিনে ভাল লাগিছে কিন্তু একদম ট্ৰেডিশ্যনেল একদম বাঁহৰ মজা এইটো লাইফ জেকেটটো পিন্ধি ল'ব এতিয়া মই লাইফ জেকেটটো পিন্ধিব লাগিব কাৰণ লাইফ জেকেট মেইন সাঁতুৰিটো বোলে বহুত দ জাপিটো অসুবিধা হৈছে লাইফ জেকেট পিন্ধি জাপি পিন্ধি এইটো এনেকৈ লগাই এতিয়া গাইছ একদম ৰেডি বটিং কৰিবৰ কাৰণে পুৰা ৰেডি হৈছোঁ এতিয়া চাই লওক কেনেকুৱা লাগিছে বঢ়িয়া মজা না মজা বল এই আমাৰ পাৰ্টি দেখক চাওক কিমান মানুহ আমাৰ ৰাইডিং গ্ৰুপ এইটো গোটেই আমাৰ বহুত একদম যোৱা ষ্টাৰ্ট কৰি দিল এখন গ'ল এই ক'ত যোৱা তহঁতে আগে আগে হা আমাক এৰি থৈ গৈছা তহঁতক অভাৰটেক কৰিম আমি তো গাইছ ইপিনে এখন আমাৰ 3খন নাও 4খন যাব আৰু টোটেল আৰু ইপিনে ৰাজু দা হাই তাত मछली वगैरह बहुत खाने का कोशिश करते हुए इधर उधर आपस में অলপ ভালকে বহি লোৱা ভাল হ'ব কাৰণ অলপ ৰিক্স আছে গাইছ ইপিনে চা কি কৈছা এচি লাগে আৰু লগাই আছো ৰ ইয়াতে পানীতে ডুব মাৰ মাথাটো একবাৰ ডুবাই দি এচি লাগিব তো গাইছ আহি পালোঁ আমি পাৰলৈকে তো এতিয়া আমি লাহে গৈ আছোঁ এখন 2 নাৱত 2 ভৰি দি কিনে যাব লাগিব আমি চানডুবি জংগল কেম্প আৰু সিপিনে চাইলেণ্ট জোন কেম্প আছে তো আমি এতিয়া চানডুবি জংগল কেম্পত সোমাম এইবোৰ কেম্প হয় পুৰা একদম ওপৰ দেখো ক'ত ওপৰ দেখো ওপৰত ট্ৰেইন গৈ আছে তো এইবোৰ গোটেই শাল গছৰ মাজত এইবোৰ ধুনীয়াকৈ সজাই থৈ দিছে চ' এনেকুৱা পৰিৱেশ ঠাণ্ডা চ' এয়াই হৈছে চানডুবি জংগল কেম্প এনেকুৱা চাৰিওপিনে এনেকুৱা পৰিৱেশ ইপিনে ৰাজু দা আজি পুৰা একদম 55 का কাল ইয়াদ আগে নেকি শৈশৱৰ কাল মনত পৰি গ'ল নেকি ৰাজু দা মজা বাই আমি যাওঁ দেই আমি যাওঁ বাই তহঁতে থাক ইয়াতে আমি যাই মাংস শেষ কৰি দিম দেই হাত দিগিলা পাবি এটা ফটো মাৰাচোন থাম্বনেলৰ কাৰণে আমি এতিয়া গৈ আছো সেইটো পাৰলৈ ৰেডি হৈ আছে পুৰা একদম ভোক লাগিছে গাইছ যাই দগৰি খাম ইপিনে পাপুৱে দগৰি খাব পুৰা খাম আৰু ইপিনে ওপৰত কোন আছে ৰে ফৰবিলাস গাহৰি মেইন আৰু গাইছ আমাৰ নাৱত ইপিনে সেইপিনে পানী একদম উঠি গৈছে কাৰণ সিপিনে 99 কেজি ওজনৰ 1 টন অলপতে নহ'ল 99 প্লাছ ওজনৰ মানুহ এজন বহি আছে ইপিনে নিজে পানী সিঁচি থাকিব লগা হৈছে আমাকো লগতে ডুবাব সিঁচি থাক ভালকে সিঁচি থাক দেই মুখখন এবাৰ দেখুৱাই দি এইপিনে আহি পাল সিহঁতে অভাৰটেক কৰিছে পুৰা ইয়াতে কম্পিটিশ্যন হৈ আছে আমি ফাৰ্ষ্ট যাব লাগিব জোৰ লগাও উইনাৰ আমি ইপিনে ঘূৰি যাই কিনে মাংস খাওঁ আৰু কেনেকুৱা গৰম লাগছে নে গা ধু ওচৰতে একদম লগতে পানী কোনটো ঘূৰিয়াল দেখা পাইছে ক'ত ঘূৰিয়াল কেমেৰামেন ফ'কাছ কৰো কেমেৰা ফ'কাছ কৰো ক'তে ফ'কাছে কৰিব পৰা নাই যিটো গৰম ন ইয়াতে পানী এতিয়া অলপ ঠাণ্ডা লাগিছে অলপ পানীৰ বতাহটো আহিছে না ঠাণ্ডা ধুনীয়া বতাহ আহিছে আৰু গাইছ এটা বস্তু চাওক ইপিনে চাৰিওপিনে চাওক পাহাৰ চাৰিওপিনে পাহাৰ কিন্তু আমি আছো পানীৰ মাজত এই লেকটো মানে একদম চাৰিওপিনে পাহাৰৰ মাজতে কাৰণ এই লেকটো এটা টাইমত পাহাৰে আছিলে 1950 চনৰ বৰ ভূমিকম্প যিটো হৈছিল তাতে এই লেকৰ সৃষ্টি হৈছে
তোমার ডিঙাইলো রে বঢ়িয়া বঢ়িয়া আর বইতা বয়া বাইরে ঘৰত বিয়া পাছি আমি ডিঙা খাবা নাযাং ডিঙা গাইলো রে আমার ভোক লাগছে রে গাহৰি মাংস হইছে নাই আমার কাকাই বিয়া পাছি নাচি বাগি আমি খামো বইলাই রে তো গাইস আমি পামে আৰু কুত্তা হুমে পাৰ তো পাইছো কি কুত্তা হুমে তো গাইস ইপিনে আৰু এখন নাও গৈ আছে ইপিনে তো আমি আহি পালো ইয়াতে ধুনীয়াকে বটিং কৰি আহি পালো ফটো মাৰিছানে নাই তো এতিয়া অকমান ছায়াত যাম অলপ ৰেষ্ট কৰিম তাৰপিছত অকণমান পিছত ভাত চাত যদি হৈছে আমাৰ ধুনীয়াকৈ খাই দেই আমি অলপমান ৰেষ্ট কৰি আমি ইয়াৰ পৰা আৰু বেলেগ জেগাত যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো ভিডিঅ'টো বটিং কৰি কেনেকুৱা লাগিল মজা A1 লাগছে A1 মানে কি A1 মানে ফাৰ্ষ্ট ক্লাছ আচ্ছা আচ্ছা কৰিলোঁ জংগল কেম্প কৰিলোঁ আৰু বহুত কিবা কিবি কৰিব ৰৈ গ'ল গৰমৰ কাৰণে নোৱাৰোঁ গৰমৰ কাৰণে ভোক নোৱাৰিলোঁ। লাগিছে। সন্ধিয়া আহিলে কৰিব পাৰিলোঁ হয় ঠাণ্ডা দিনত আহিব গাইছ ঠাণ্ডা দিনত আহিলে ইয়াতে বহুত কিছু কৰিব পাৰি আৰু ইয়াতে কেম্প কৰিও থাকিব পাৰি ঠাণ্ডা দিনত আপোনালোকে আহিব আৰু চানডুবি মেলা শ্বৰ্টলি হ'লৈ গৈ আছে জানুৱাৰী 1 তাৰিখৰ পৰা হ'ব চানডুবি মেলাত আপোনালোকে আহিব পাৰে ইপিনে আমাৰ পুৰা একদম মাংস ৰেডি হৈ আছে ইপিনে হৈছে গাহৰি মাংস আৰু ইপিনে এইপিনে এইটো আছে আৰু এইটো বনাব বাকী আছে আমাৰ ইপিনে ৰান্ধনী দাদা মজা আমি তিনিজন একদম ইপিনে চেগুন গছৰ তলত আহিছোঁ ৰিল বনাবৰ কাৰণে আমি তিনিজন ৰিল বনাই আছোঁ একচুৱেলি আৰু আপোনালোকে ৰিল যদি চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিব ইনষ্টাগ্ৰামত আপোনালোকে চব ৰিল ভিডিঅ'বোৰ দেখা পাব সকলোৰে আমাৰ খানা পুৰা একদম ৰেডি হৈ আছে ইপিনে ঋষিকেশে পুৰা তিয়ঁহ চালাড কাটি আছে পুৰা ইপিনে ৰেডি হৈ গৈছে আৰু এই চালাডখিনি হৈছে আৰু ইপিনে ভাতটো হ'লে আরে আমি খাই দিম আৰু ইয়াতে। আধা খিনি মই কাটিলো আধাৰ পৰা সি ষ্টাৰ্ট কৰিছে আচ্ছা নামটো মোৰ হ'ব ন আচ্ছা ইয়াৰ মই কৰিছো আচ্ছা ইয়াৰ আধা এটা কাটিছে ঋষিকেশে এটা কাটিছে বাকীখিনি গোটেই ইপিনে হৰবিলাসে কাটিছে ক্ৰেডিট গ'জ টু হৰবিলাস তো গাইছ ইপিনে পুৰা খানা চলি আছে বৰ্তমান ৰাজুদা কিবা লাগিব একো নালাগে চব অ'কে কিবা লাগিব নালাগে ঠিক আছে কিবা লাগিব নালাগে কেনেকুৱা হৈছে খানা বঢ়িয়া মিৰ্জু কেনেকুৱা টেষ্টি হৈছে না এক্সেলেণ্ট কিবা লাগিব নেকি নালাগে অ'কে কিবা লাগিব ইপিনে নালাগে খানা কেনেকুৱা কমেণ্ট মাৰ কেনেকুৱা হৈছে খানা ভাল হৈছে কিবা লাগিব নেকি বিয়াৰ এটা লাগিছিল এতিয়া নকবি ইউটিউবতে দি দিম মই কিবা লাগিব তো লাগিব নেকি কিবা অ'কে এইপিনে কিবা লাগিব অ'কে কৰোণা ঠাণ্ডা খাব পোৱা নাই খাব পোৱা নাই খাই দিয়ে গাহৰি মেইন খাই দিয়া এইপিনে ভাইটি কিবা লাগিব নালাগে আৰু হৈ গৈছে কিবি কেনেকুৱা হৈছে খানা টেষ্টি হৈছে না এনে কৈছা নেকি গাহৰি খাইছোঁ ব্ৰইলাৰ খাইছোঁ চব খাইছোঁ হয় নেকি ইপিনে কিবা লাগিব ভাত লাগিব নেকি ভাত নালাগে কিবা লাগিব নালাগে কিবা কেনেকুৱা হৈছে হৈছে না টেষ্টি হৈছে না এনে কৈছা নেকি ভিডিঅ'ৰ কাৰণে ইফালে কিবা লাগিব সৈতে নালাগে ইপিনে নালাগে না অ'কে গাইছ কাকো একো নালাগে তাৰমানে একদম পুৰা খাই দিছে আৰু তাৰমানে লাষ্টত আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বহুত দীঘল হৈ গৈছে তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে চাই সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ নে কি ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো দবাব তেতিয়াহে আপোনালোকে নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক টাইমত পাই থাকিব ভাল ভিডিঅ' আহি আছে একদম আহি আছে ধুনীয়া ভিডিঅ' আহিব চেনেলটো আৰু ছাবস্ক্ৰাইব গাইছ এই ইগন'ৰ মাই হেয়াৰ হা ইগন'ৰ মাই ফেচ ইগন'ৰ মাই হেয়াৰ কাৰণ একদম হেলমেট ৰাইডিং জেকেট পিন্ধি একদম ইগন'ৰ মাই কেপ অলছ' থপৰা একদম খাৰাপ হৈ গৈছে তো লগ পাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে টেক কেয়াৰ বাই